বিহুৰ বজাৰ বুলি গুৱাহাটী মহানগৰীৰ দৰে আমাৰ লখিমপুৰতো যে আজি ইমান ভিৰ হ'ব মই ভবাই নাছিলোঁ ৰাইজ। হেল্ল' ফ্ৰেণ্ডছ, মই শফিকুল আৰু ৱেলকাম বেক টু মাই এনাডাৰ ভ্লগ। ৰাইজ যিহেতু কাইলৈ ফাইনেলি বিহু, আৰু বিহু বুলি ক'লে আমিতো সদায় প্ৰত্যেক বছৰে যাওঁ আমাৰ এনাই ঘৰলৈ বুলি। সেইবাবে এইবাৰো ওলালো ভাইটিহঁতক লৈ পেলাই ময়ো যাবলৈ আমাৰ এনাই ঘৰলৈ বুলি। যিহেতু আজি বিহুৰ বজাৰো আছিল, তো লখিমপুৰ টাউনত মানে ইমানেই ভিৰ, বাছখন আগবাঢ়িবলৈ মানে বহুত সময় লাগি গ'ল ৰাইজ। বাৰু যেনে তেনে ওলাই মেলি আহি পেলাই বগীনদী পাৰ হৈ এতিয়া সোৱণশিৰি পাৰ হৈ মেলি আহি আমি কোকামুখ সোমাইছো, তাতো একেই অৱস্থা। এণ্ড বহুত সময় ৱেইট কৰি বাছত বহি আকৌ বাছ এৰিল, আৰু ফাইনেলি আমি আহি গ'লো আমাৰ আইতাহঁতৰ ঘৰৰ ৰাস্তাটোলৈ। এণ্ড বাছৰ পৰা নামি ধুনীয়াকে এতিয়া বহুত সময় খোজকাঢ়ি মেলি আহি ফাইনেলি পাই গ'লো আমি আহি পেলাই আমাৰ এনাইহঁতৰ ঘৰলৈ। ৰাইজ তাৰপিছত আহি পেলাই পাই ধুনীয়াকে বাক লৈ গ'লো এতিয়া তিনিআলিৰ ফালে ফুচকা খাবলৈ বুলি, আৰু তাৰ পৰা আহি পেলাই মামাই পিনে পিঠা বনাই আছিল, তো আমিও বহিলো চৌকাৰ পাৰত। তো আজিলৈ ভাবিছো পিঠা বনাই পেলাই আজিৰ ব্লগটো মই এদাই কৰোঁ বুলি। তো তোমালোকক লগ পাম নেক্সট ব্লগত। আজিলৈ সকলোকে বাই বাই।